আমাৰ সমগ্ৰ অসমবাসীৰ বাবে এইটো এটা অতিকৈ একে দুখৰ খবৰ বুলি ক'ব লাগিব। যিটো সময়ত আমি জুবিন দাৰ ন্যায় হকে মাত মাতি আছোঁ, জাষ্টিছ ফৰ জুবিন দা লিখি আছোঁ, তেনে এটা স্থলতে কামপুৰ মাজমজিয়াতে জুবিন দাৰ প্ৰতিমূৰ্তি কোনো দুৰ্বৃত্ত পাখণ্ড লোকে মানৱৰূপী দানৱে জুবিন দাৰ প্ৰতিমূৰ্তি ভাঙি লণ্ডভণ্ড কৰিছে। তেওঁ ছিগি ভাগি পেলাইছে, ৱাৰবিলাক ভাঙি পেলাইছে। আজি আমি আহি পেলাই দেখিছোঁ পিছফালৰ পৰা মূৰ্তিটো ফাটি চিটি গৈছে আৰু বিভিন্ন ধৰণৰ বিলাক লণ্ডভণ্ড কৰি থৈছে। এইটোতো বৰ লজ্জাজনক ঘটনা আৰু খুব যিকেইটা নৰপিশাচে এনেকুৱা এটা ঘৃণনীয় কাম কৰিছে, সেইকেইটা নৰপিশাচক অসম পুলিচ তথা লগতে কামপুৰবাসী ৰাইজে য'তেই নাথাকক এইকেইটা পাখণ্ড মানৱৰূপী মুণ্ডবিহীন বুলিয়ে ক'ব লাগিব। এইকেইটা মুণ্ড থাকিলে এনেকুৱা ঘৃণনীয় কাম নকৰিলেহেঁতেন, আৰু এইকেইটা অসমীয়া নহয়, প্ৰকৃত অসমীয়া হ'লে এনেকুৱা ঘৃণনীয় কাম নকৰে। গোটেই অসম শোকত ভাগি আছে, এতিয়াও জুবিন দাই ন্যায় পোৱা নাই। তেনেস্থলতে জুবিন দাৰ মূৰ্তি ভাঙা এই পাখণ্ডকেইটাক বিচাৰি য'তেই নাথাকক উলিয়াব লাগে, আৰু এইকেইটাক কেলা গৰু পিটন দিব লাগে, লগতে অসমৰ পৰা সিহঁতক বহিষ্কাৰ কৰিব লাগে। একদম স্পষ্ট চিধা কথা, য'তেই নাথাকক সিহঁতে মুঠতে বিচাৰিব লাগে সিহঁতক। ক'ৰবাত নহয় ক'ৰবাত CCTV কেমেৰাত ৰেকৰ্ডিং হ'ব সিহঁতৰ ভিডিঅ'। সিহঁত আহা কোন হয়, সেইকেইটা কোন নৰপিশাচ, অসমীয়া নে কোনোবা বহিৰাগত লোক নে জুবিন দাৰ বিৰোধী কোন হ'ব পাৰে? অসমত থাকি জুবিন দাৰ প্ৰতিমূৰ্তি ভাঙাকেইটা কোন হ'ব পাৰে? গোটেই অসমবাসী কান্দি আছে, আজি গোটেই বিশ্ববাসীয়ে জুবিন দাৰ ন্যায় হকে জাষ্টিছ লিখি আছে। তেনে এটা স্থলত জুবিন দাৰ প্ৰতিমূৰ্তি ভাঙাইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। এইকেইটা য'তেই নাথাকক অসমৰ ৰাইজে পুলিচ প্ৰশাসনে মিলি ইয়াক কেলা বিচাৰি আনি এনেকুৱা পিটন দিব লাগে, মাদাৰ ফাকাত জিন্দগীত কেলা ইয়াত আহি যাব, জিন্দগী কেলা সিহঁতৰ উল্টি গিন্তি কেলা চুৰু হৈ যাব লাগে। কথা সিমানে। জয় অসম, জয় জুবিন দা, লাভ ইউ। য'তে নহওক মুঠতে পূৰা সিহঁতক বিচাৰিব লাগে, কথা সিমানে। মাক চুদিকেইটাক মাৰিব লাগে, বাছ কথা সিমানে।